আৰু পিছত খোৱা লোৱাৰ ব্যৱস্থা কি কৰিছে? খোৱা ব্যৱস্থা একো কৰা নাই আৰু দিনটোত কেতিয়াবা এসাঁজ খাওঁ, তাতে নাই সেনেকৈ ৰৈ আছোঁ আৰু এতিয়া উদ্ধাৰ অভিযান কোনে কৰিছে আপোনালোকক? সেনাই কৰি দিছে? সেনে বাহিনী সেনা বাহিনী। এতিয়া কিমান মানুহ আহিলে একেলগে? একেবাৰে কিমান আহিলে 20 জন চলি বেছি আছোঁ আৰু বহুত নষ্ট হ'ল। কল চল গোটা ওলোৱা কল লগা হ'ল সেইগিলাখান গোটাই চব নদীৰ মাজত পৰি গৈছে। 1.5 লাখ 2 লাখ মান টকা আৰু ভালেই লোনৰ গেছে। আকৌ আমাৰ যোৱা নাই তাৰে সেইখিনি মানুহৰ পৰাই গেছি, পতা গেছি, মৰাপাত সেইবিলাক গেছি, কল গেছি, সেনেকৈ বহুত বাগান গেছি। এতিয়া উপায় নহয় হৈছে তাৰে মানুহ গেছি থাকিবা খাবার আকৌ উপায় নাই এনেকুৱা হৈছে। খোদ এই পুঠিমাৰীৰ নদীৰ পানীয়ে আজি আমাৰ গোটেই গান্ধীবাৰী অঞ্চল মানে পূৰা ডুব গৈছে। পুঠিমাৰীৰ পানী এনেকুৱা এটা প্ৰবল সোঁতত মানে আহিল, যাৰ বিনিময়ত নেকি আমাৰ দক্ষিণ গান্ধীবাৰী, উত্তৰ গান্ধীবাৰীৰো কিছু অঞ্চল, বহু হাজাৰ হাজাৰ বিঘা মাটি, খেতি মাটি ধ্বংস হৈ গ'ল। ইয়াৰ উপৰিও এতিয়াও আমাৰ নদীৰ কাষত প্ৰায় 20-30টা পৰিয়াল মানে এটা সম্পূৰ্ণ এটা চুবুৰী নদীৰ মাজত আবদ্ধ হৈ আছে। সেই আবদ্ধ হৈ থকা মানুহক, সেই পৰিয়ালবিলাকক উদ্ধাৰ কৰাৰ কাৰণে আজি সেনা বাহিনী আহিছে, উদ্ধাৰকাৰী দল ইতিমধ্যে আহি উপস্থিত হৈছে। কিন্তু আটাইতকৈ দুখৰ কথা, এতিয়ালৈকে কোনো এজন জনপ্ৰতিনিধিয়ে আহি ইয়াত মানুহৰ কোনো বুজ লোৱা নাই। তেওঁলোকে কেৱল ৰেচন দিয়াটোৱেই, ৰেচন অকণমান খোৱা বস্তু দিয়াটোৱে তেখেতসকলৰ দায়িত্ব বুলি ভাবে। তেখেতসকলে এইটো আজি অকস্মাত এটা প্ৰাকৃতিক দুৰ্যোগ ৰোধ কৰিব নোৱাৰিলেও অন্ততঃ বিপদৰ সময়ত মানুহৰ ওচৰত এবাৰ কেনেদৰে উদ্ধাৰ কৰিব লাগে তাৰ কাৰণে চিন্তা কৰিব লাগে। আমি বাৰে বাৰে ফোন কৰি থাকিব লগা হৈছে যে মানুহ বিপদত পৰিছে, ঘৰত থাকিব পৰা নাই, বাহিৰত ওখ ঠাইলৈ আহিছে, কিন্তু তাত ওখ ঠাইত থাকিলে কি হ'ব, ওপৰৰ পৰা বৰষুণ দি আছে, এনেকুৱা এটা মানে বিপদত পৰিছে। শৌচ প্ৰস্ৰাৱৰ পৰা আদি কৰি খোৱা লোৱা আদি বিভিন্ন সমস্যাত সেইসকল মানুহে মানে সমস্যাত পৰি আছে। কিন্তু আজি জনপ্ৰতিনিধিসকলে কেৱল কেইটামান খাদ্যৰ টোপোলা দিয়াটোৱেই মানে তেখেতসকলৰ দায়িত্ব বুলি ভাবে। কিন্তু বিপদৰ সময়ত মানুহক কেনেদৰে সকাহ দিব লাগে, কেনেদৰে উদ্ধাৰ কৰিব লাগে, এই সম্পৰ্কে কিন্তু তেখেতসকলৰ কোনো কাণসাৰ নাই। বাৰম্বাৰ ফোন মাৰি থকাৰ পিছত কিছু পলমকৈ হ'লেও আজি উদ্ধাৰকাৰী দল আহি উপস্থিত হৈছে। তেখেতসকলে যথেষ্ট কষ্টৰে তেখেতসকলৰ কামসমূহ কৰি আছে, তেখেতসকলে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে আমি আহ্বান জনাইছোঁ আমাৰ জনপ্ৰতিনিধিসকলক। আটাইতকৈ দুখ লগা কথা, BTC প্ৰধান প্ৰমোদ বড়োৰ নিজা এটা গৃহ সমষ্টি, গয়বাৰী সমষ্টি, তেখেতৰ নিজা সমষ্টিত আজি এনেকুৱা এটা পৰিৱেশ হৈছে। হয়, বিভিন্ন প্ৰান্তত গোটেই তামোলপুৰ জিলাতে বানপানী হৈছে, কিন্তু বানপানী হ'লেও তেখেতসকলে অন্ততঃ মানুহক বিপদৰ সময়ত অকণমান দেখা দি অলপমান মানে সাহসটো দিলে বা বিষয়ববীয়াসকলক অলপ দায়িত্বটো দিলে কামবিলাক নিয়াৰিকৈ হয়। গতিকে তেখেতসকলে অতি শীঘ্ৰে এটা ব্যৱস্থা কৰক, এইখিনিয়ে ক'ব লগা।